हेलो गाइस गुड मॉर्निंग आज এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰত আহিলো মেনেজাৰ ক'লে গ'ল আমাৰ मैनेजर तो घरते আছে আরিফ মেনেজাৰ কথা কৈছো আরিফ মানে নিয়ে নিজৰ ঘৰতে আছে ডিউটি বাকি তোমাৰ খবৰ বাকি সব এনে ভাল ভাল তাৰপিছত মোৰ চেনেলটো চোৱা নাছো সাউথ সাইড সাবস্ক্ৰাইব কৰা কি মডিফিকেশ্যন হৈ আছে গোটেই গাড়ী এনে বাৰ্থডে মোৰ নম্বৰত আছে মই এতিয়া সাসপেনশন ৰাখিছো ডেটটো পিছত ডেটটো কম নম্বৰ মানে দুই তিন দিন আগতে কম যিমান সাসপেন্স একবা সিমান গিফ্টটো কম দামী হ'ব হয়তো মনত ৰাখিব না এতিয়া মই এতিয়া নকওঁ পিছতে কম মানে বিফোৰ 2 ডেজ এণ্ড 3 ডেজ আহিলোঁ পুৰণা বজাৰ চাইডে দাদা এজনে মোবাইল এটা ল'ব আজি মই কৈছিলোঁ নহয় মানে কিবা এটা ল'লে দাদাকেইজনে মাতে অন্ততঃ গতিকে মোবাইল কি লয় চাওঁ দেখুৱাম বাৰু আপোনালোকক এতিয়া চাই থাকিব ভিডিঅ'টো এখন দোকানত আহিলোঁ বেলেগ বেলেগ মডেল চাই আছে ভিভ'ৰ কেইটামান চালে গতিকে কোনটো কি প্ৰাইচ কেনেকুৱা দাদাৰ বাজেটত লয় নে নলয় কিন্তু গোটেইকেইটা চাই পেলাই জনাই আছোঁ চাই থাকিব মোবাইলকেইটা পাৰ্চেছ কৰা নাই দাদাই মোবাইলটো চাইহে আহিলে এতিয়া মাকক দিবৰ কাৰণে একচুৱেলি গতিকে মাকক সুধি পেলাই কেনেকুৱা মোবাইল লয় কি মোবাইল লয় ক'ব তাৰপিছত দুটা চইচ কৰিছে ৰেডমি 10 কিবা এটা আছিলে আৰু চেমচাঙৰ A1 এইকেইটা চিলেক্ট কৰিব কৰাৰ পিছত জনাব কোনটো কি লয় আৰু